আজি ল্যান্ড পজিশন সার্টিফিকেট ডিস্ট্রিবিউট করা হয়েছে আর ক্লেমেন্ট হিসাবে বেশি আসলে বাকিখিনি স্ক্রুটিনি কৰি আছে গতিকে 2006 চনত ফরেস্ট ডুয়েলার্স এক্ট যেতিয়া আহিল ভারতবর্ষ এই ফরেস্ট অঞ্চলত বসবাস কৰা যিসকল ইলিজিবল হয় সেই সকলক ল্যান্ড সার্টিফিকেট দিয়াৰ কাৰণে ল্যান্ড পজিশন দি পেলাই এটা ন্যায় দিয়াৰ কাৰণে এটা প্ৰক্ৰিয়া চলি আছিলে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গাৰ্জেন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত বহু দীৰ্ঘদিনৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় সংগঠনবিলাকে যিটো দাবী কৰি আমাক এই ল্যান্ড সাৰ্টিফিকেট দিয়াটো আজি আৰম্ভ হৈ গ'ল চ' গহপুৰত বা বিশ্বনাথ ডিষ্ট্ৰিক্টত যিখিনি বাকী আছে পৰৱৰ্তী সময়ত তেখেতসকলে পাব গতিকে এইটো এটা ডাঙৰ ন্যায়ৰ কাম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এই অঞ্চলৰ জনজাতীয় ৰাইজৰ হৈ ধন্যবাদ জনাইছোঁ অনাগত দিনত জনজাতীয় ৰাইজে ইয়াত স্থায়ীভাৱে এটা সিকিউৰ্ড এটা জীৱন পাবলৈ সক্ষম হ'ব ভূমিৰ সাৰ্টিফিকেট নোপোৱাৰ কাৰণে তেখেতসকলে PRC বিভিন্ন সুবিধাবিলাকৰ পৰা বঞ্চিত হৈ আছিলে গতিকে আজি এই ল্যান্ড পজিশন সাৰ্টিফিকেট পোৱাৰ পিছত তেখেতসকলে সকলো সুবিধা পাবলৈ সক্ষম হ'ব আৰু এই অঞ্চলটো উন্নয়নৰ এটা নতুন ধাৰা আৰম্ভ হ'ব ইয়াৰ কাৰণে আমি এই অঞ্চলৰ ৰাইজৰ হৈ সকলো জনজাতি ৰাইজৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ চাওক আমিতো বিচাৰোঁ অসমখন স্থায়ী শান্তি হোৱাৰ কাৰণে যিসকলে বন্দুক লৈ আছে সকলো মেউলখুটিলৈ আহিব লাগে কাৰণ এতিয়া বন্দুক লৈ পেলাই সমাজ গঢ়াটো কিমান সক্ষম হ'ব সেইটো আমি সকলোৱে জানো এইকাৰণে সমাজখন যদি আগুৱাই লৈ যাব লাগে শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আৰু শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত সকলো মূলখুটিলৈ আহিব লাগে এইটো আমি আহ্বান কৰোঁ এইটো আমাৰ বিষয় নহয় এই বিষয়